হেল্ল' এভৰিবডি, মই ৰঞ্জীৱে মোৰ এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম যে দেশত যিহেতু কৰোণা ভাইৰাছ চলি আছে, সেই কৰোণা ভাইৰাছৰ আপোনাৰ যোনটো আপুনি বেলেগলৈ ফোন কৰিলে এটা কলাৰ টিউন বাজে, সেই কলাৰ টিউনটোৰ যোনজন ভইচ আৰ্টিষ্ট, সেই ভইচ আৰ্টিষ্টজন কোন হয় আৰু সেইটো বিষয়ে জানিবলৈ কিছুমান মানুহে হয়তো এতিয়ালৈ গম পাইছে আৰু কিছুমান মানুহে এতিয়ালৈকে গম পোৱা নাই। সেই যোনটো ভইচ দিছে, সেই ভইচ আৰ্টিষ্টজনৰ নাম হৈছে জেছমিন বাল্লা আৰু তেখেতে এই যোনটো ভইচ হয় সেইটো তেখেতেই দি আছে এতিয়ালৈকে। আৰু তেখেতে হয়তো প্ৰথমতে ভবা নাছিলে যে তেখেতৰ যোনটো ভইচ, সেই ভইচটো দেশত যে বিয়পি পৰিব ইমান, তেখেতে হয়তো সেইটো ভবা নাছিলে। আৰু তেখেতক এইটো এড এটা দিবলৈ কৈছিলে, যোনটো আমাৰ WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা এইটো তেখেতক দিবৰ কাৰণে কৈছিলে। আৰু যিহেতু এইটো এটা বহুত কম সময়ৰ ভিতৰত দিবলগীয়া ডাইলাৰ টিউন হয়, এইটো মাত্ৰ 30 ছেকেণ্ডৰ দিবলগীয়া ডাইলাৰ টিউন, গতিকে তেখেতে বহুত স্পষ্টভাৱে বহুত কম সময়ৰ ভিতৰতে তেখেতে ধুনীয়াকৈ এইটো যোনটো ডাইলাৰ টিউনটো হয় তেখেতে ধুনীয়াকৈ মানে দিছে। আহকচোন এতিয়া তেখেতৰ বিষয়ে আমি জানো, তেখেতনো কোন হয় বা কি হয় সেই বিষয়ে আমি জানো। नोवल कोरोना वायरस को फैलने से रोका जा सकता है। खांसते या छींकते वक्त हमेशा अपने मुंह को रुमाल या टिश्यू से ढकें। हाथों को लगातार साबुन से धोएं। अपनी आंख, नाक और मुंह को छूने से रुकें। अगर किसी को खांसी, बुखार या सांस लेने में तकलीफ हो तो उससे कम से कम 1 मीटर की दूरी बनाए रखें। जरूरत पड़ने पर नजदीकी स्वास्थ्य केंद्र जाएं या हेल्पलाइन नंबर 011-239-780-46 पर संपर्क करें। स्वास्थ्य एवं परिवार कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी। জাছলিন ভাল্লা হয় এগৰাকী ভইচ, প্ৰথমতে এগৰাকী আছিলে স্পৰ্টছ জাৰ্নেলিষ্ট আৰু তেখেতে এতিয়া ভইচ আৰ্টিষ্ট ৰূপে তেখেতে কাম কৰি আছে। বিগত 10 বছৰৰ পৰা তেখেতে ভইচ আৰ্টিষ্ট ৰূপে কাম কৰি আছে আৰু তেখেতে বিভিন্ন জেগাত তেখেতৰ ভইচ দিছে। তেখেতে ভইচ দিছে স্পাইচ জেট, ইণ্ডিগো আৰু দিল্লী মেট্ৰ' যোনখিনি ভইচ হয় সেইখিনি জেছমিন ভাল্লাই দিয়া। আৰু তেখেতে বিগত 10 বছৰৰ পৰাই ধৰি এই যোনটো ভইচ আৰ্টিষ্ট ৰূপে তেখেতে কাম কৰি আছে। দিল্লী মেট্ৰ'ত যোনটো এটা মানে কমন ৱৰ্ড হয়, কমন ভইচ হয়, সেই ভইচটো হৈছে আপোনালোকে যেতিয়া মেট্ৰ' আহি পাই যায় তেতিয়া মেট্ৰ' আহি পোৱাৰ পিছত এটা কথা কয়, মানে কথাটো কি হৈছে এই যে দ্য ভইচ, মানে ভইচটো তেখেতে কৈছিলে The door will open on your left. Please mind the gap. সেই কথাটো তেখেতে কয়। সেই ভইচটো যোনটো দিছিলে সেইটো ভইচটো জেছমিন ভাল্লাই দিছিলে। আৰু তেখেতে মানে আপোনাৰ দিল্লী ইউনিভাৰ্চিটিৰ খালছা কলেজৰ পৰা ইংলিছ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। আৰু তেখেতে ইংৰাজী ভাষা, হিন্দী ভাষা আৰু পাঞ্জাবী ভাষাত তেখেতৰ যোনটো ভইচ, সেই ভইচটো তেখেতে দি আহিছে আৰু কিছুমান সুন্দৰ ভইচ তেখেতে দি আহিছে। আৰু এতিয়া যিহেতু দেশত কৰোণা চলি আছে, এই কৰোণাৰ ওপৰত যোনটো ভইচ আছিলে সেই ভইচটো জেছমিন বাল্লাই দিছিলে। গতিকে ফ্ৰেণ্ডছ, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।